ভাবিলো অনলাইনতে লগ কৰি আহোঁগেচোন। পিছত আকৌ ফোনটো নাপাওঁৱেই নহয়, ল'ৰা ছোৱালীকেইটা অনলাইন ক্লাছ কৰি থাকে। কৰোণা বেমাৰত ইমান মানুহবোৰ মৰিছে বোলো ভাবিলে ভয়েই লাগে। ৰ'বচোন দেই, ৰচকি দেখোন আমাৰ ঘৰলৈকে আহিছে হপাই গেটখন খুলি। ইমান যে মানুহবোৰক সাৱধান হ'বলৈ কৈ থাকিলেও মানুহবোৰ অকণো গাত কথা লগায়েই নাই। কালি আকৌ বৰুৱানীয়ে দোকানত তামোল এটা আমাৰ ঘৰলৈকে আহিছে তামোল বিচাৰি। ইমান যে কম আৰু কেতিয়াবা খং উঠিব লাগিলে গেটৰ তলাটো মাৰি চাবিটো যেন গেলা পুখুৰীত পেলাইহে দিম তেনেকুৱা যেন লাগে। সঁচা কথা কৈছো, মই খং উঠিব লাগিলে কেতিয়াবা তেনেকুৱাহে কৰিম। কি হ'ল কচোন? ভেকচিন ল'বলৈ যা ভয় কৰিব নালাগে, একো নহয়, মই ল'লো পিছে। ৰ'বচোন দেই, আমাৰ আকৌ এহেঁতকেইটা শুয়ে আছে নহয়। লকডাউনটো চিনি পাই সিহঁতক শুবলৈহে দিলে। উঠিলি না? বেলি দুপৰ হ'ল। পিছে ময়ো আজিকালি অলপ দেৰিলৈকে শুই থাকো, এহেঁতক স্কুললৈ পঠিয়াব নালাগে যে। গম পাইছোহে, গোটৰ পৰা পইচা কেইটামান লৈ বেংকত থৈ দিছিলো। বোলো ল'ৰাটোক ডাক্তৰ পঢ়াম, যিহে বেমাৰবোৰ ওলাইছে, বোলো ঘৰতে ডাক্তৰ এটা হ'লে ভাল হ'ব। পিছে এতিয়া অনলাইনত চাই পৰীক্ষা দিলেনো কেনেকৈনো ডাক্তৰ হয় কওকচোন আপোনালোকৰ বাৰু লোন আছেনে? ইমান যে মহিলাবোৰে লোন মাফ কৰিবলৈ প্ৰতিবাদ কৰিছে। চৰকাৰে এছঅপি দিছে, সেইমতে মানি চলিলে হয় নহয় আপোনালোকে কওকচোন বাৰু। আহিলে নেকি? ৰ'ব ভালকে হাজৰিকা ধুই আহক যাওক, মই চাহ কৰোঁ। মানুহজনক আজি পথাৰলৈ পঠিয়াইছো ঠেলি সিঁচি। নেযায় পানী বোকাত নামি পেলাই কৰোণা হ'ব বুলি। আজি মই ভালকে ঠেলি সিঁচি পঠিয়াইছো। আজি আহাৰৰ ৩-৪ দিন গ'লেই তাতে আকৌ কঠীয়া এডালো পৰা নাই। তাতে আকৌ ধানৰ দামো কম। কি কৰে কৰিব আৰু, মই পঠিয়াই দিছো। পিছে ৰাইজসকল মই চাহ কৰোঁগে। ভালে থাকক, কুশলে থাকক। আজিলৈ আহিছো আৰু।